Hey guys, welcome back to Bindas Money Vlog channel. মই আজি আপোনালোকলৈ পুনৰ এটা vlog লৈ আহিছো। আজি মই আছো মোৰ মাহাতৰ ঘৰত, মানে মাহাতৰ ঘৰত নাই আৰু ককাহাতৰ ঘৰত আছো। আজি ইয়াতে গুটেখিনি লগ হৈছো আৰু ভাবিছো আজি এটা ভোজ খাও গুটেখিনি মিলি। ককাহাতৰ লৰা, ভন্টি, ভাইটি, তাৰ পিছত মই আৰু বা গুটেখিনি মিলি যে এটা ভোজ খাম পইচা। সবে পইচা তুলিছে আৰু ভোজ খাম। মোৰ পিছে গা বেয়া দেই, জ্বৰ হৈ আছে, সৰ্দি কাহ সব হৈ আছে একেলগে আৰু গতিকে ভোজ খাম ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও। কেনেকেনো কি কৰো কি নকৰো গুটেখিনি এফালৰ পৰা দেখাই যাম বুলি ভাবিছো। গতিকে ভিডিওটো শেষলৈকে চাই যাব। ভিডিওটো বেছি দীঘল নকৰো যিহেতু বেছি দীঘল হলে চাবলৈ মানুহে বেয়া পায় ন, সেইবাবে আৰু ভিডিওটো সম্পূৰ্ণলৈকে চাব। বিশেষ কথা কৈ নাথাকো, বহুত দীঘল হৈ যাব নহলে ভিডিওটো ষ্টাৰ্ট কৰো। মই ৰাতিপুৱাই আহি পিনে মাহাতৰ ঘৰত চাহ তাহ খালো আৰু তাৰপিছত ইয়ালৈ আহিলো ভোজ খাবৰ বাবে। তেন্তে বলকচোন বাহিৰলৈ যাওঁ, কি হৈ আছে কি নহয় চাওঁ। Hey guys, এয়া ভোজৰ সামগ্ৰী চাউল, আলু, বিলাহী, তেল, মাংস, মছলা আৰু ইয়া ৰাজে কাটি আছে। আৰু এপিনে এয়া দেখিছে ভন্টিয়ে এখন ঝাৰু মাৰি দিছে, কুকুৰ থাকে যে কুকুৰৰ নম্বৰ উৰি আহিব বুলি। আৰু এয়া বা হয় আমাৰ, আৰু এটা কুকু, এইটো নাম হৈছে মিকি আৰু সেইটোৰ নাম হৈছে প্ৰেচি। এইকেইটা তাহাঁতি ফেন নহয় নাথাকে দিছে, ফেন লৈহে থাকে একদম। আৰু এয়া ভন্টিয়ে জুই জ্বলাইছে। আৰু এয়া ৰাজ আৰু মোৰ দাদা দুইটাই কাটি আছে। আৰু এয়া আদা, অলপমান আদা, নহৰু আৰু এয়া পিঁয়াজ, আলু মই ধুই লৈছো। ধুনীয়াকে ফ্ৰেছলি ধুই লওঁ, ধুই মেলি কাটিম। আৰু এইখিনি মানুহ কম, বেছি নাছিলে। এয়া হৈছে জেতুকা, ল'ম আমি পাছত। এই ৰাজে পিঁয়াজ কাটি আছে। এয়া মোৰ আইতাই হ'ব, মই এনেই খুৰী বুলি মাতো। আৰু তেওঁ ভাত বনালে। আৰু এয়া ফুল চাওক, ফুলখিনি দেখি ভাল লাগিছে নে? এজোপা হৈছে গোলাপ ফুল আৰু এই ফুলজোপা মোৰ খুব ভাল লাগে। একদম দীঘল দীঘল পাতটো জোপোহা আৰু গুলপীয়া ফুল ফুলে। আৰু এইবোৰ দেখিছেনে? মই এইবোৰৰ নামবোৰ নাজানো, সেইবাবে এয়াই কৈ আছো, ফুলেই কৈ আছো। আপোনালোকে যদি নামটো জানিব বিচাৰে তেন্তে ক'ব। আৰু এই ফুলজোপাও খুব ভাল লাগে, একদম জোপোহা পাতটো সৰু সৰু আৰু মাজত হোৱাইট ফুল ফুলে। এইবোৰ দেখিছেনে? নামবোৰ মই একেবাৰে নাজানো দেই, ক্ষমা কৰিব। আপোনালোকে জানিব যদি বিচাৰে মই সুধি মেলি কম, যদি জানিব বিচাৰে। এই ফুলজোপাও খুব ভাল লাগে। পেহী মানে ফুলৰ প্ৰতি বহুত এটা বেছি হেঁপাহ, মানে ফুল খুব ৰুই ভাল পায়। আৰু এই ফুলজোপা দেখিছেনে? পাতটো সৰু সৰু কিন্তু বহুত জোপোহা, মানে ইমান ভাল লাগে নহয়। চাওক মই চুই দেখাইছো, কিমান ভাল লাগিছে চুই। আৰু এইজোপাও গোলাপ ফুলেই হয়। পেহীয়ে মানে খুব ফুল ৰুৱে আগৰ পৰা, এতিয়া অলপ কমিলে। গোটেইখন সেউজীয়া হৈ থাকিলে পেহীয়ে খুব ভাল পায়। আৰু এইপিনেও কিছুমান ফুল আছে। এইজোপা দেখিছেনে? মামৈ গছ। এইজোপা সৰুতে ইমান খাওঁ নহয়। হেই গাইজ, দেখিছেনে? এখন ডাঙৰ আৰু দীঘল কটাৰী লৈ মই কি কৰি আছো, পিঁয়াজ কাটি আছিলো। মোৰ গা বেয়া যিহেতু এতিয়া কাম কৰিব দিয়া নাছিলে। এতিয়া সিহঁতি মানে লেপটপত, মই আগতে যেতিয়া বিয়া নোসোমাওতে ৰয়িং গৈছিলো, তাৰ ফটোখিনি ৰাজে দেখা নাই। ৰাজক দেখুৱাই সিহঁতি কথা পাতি আছিলে। আৰু ভাবিলো পিঁয়াজখিনিকে কাটি মই সহায় কৰি দিওঁ, সিহঁতি নিও কৰিব দিয়া নাছিলে। চ' মই পিঁয়াজ কাটি দিলো। আৰু ৰয়িঙৰ ফটোবোৰ সঁচাকে চাই ইমান ভাল লাগিলে। আৰু এইপিনে যে মই ঘূৰি দিছো, ধৰিব পাৰিছেনে? এয়া জেঠাই আৰু ভন্টিহঁত টাউনলৈ গৈছে। মই সুধিছিলো ক'ত গৈছে, সেইবাবে সেইপিনে ঘূৰি দিলো। আৰু ৰয়িঙৰ ফটোবোৰ চাই সঁচাকে আগৰ দিনবোৰ মনত পৰি গ'ল, কিমান ফূৰ্তি লাগিছিলে। ৰয়িং বুলি ক'লে যে ফ্ৰেণ্ডছ, মোৰ আকৌ এবাৰ যাবলৈ মন যায়। ইমান ধুনীয়া ঠাই, পানী ইমান ধুনীয়া। আপোনালোকে কোন কোন গৈছে? হয়তো সকলো গৈছে, তথাপিতো জনাবচোন। হেই গাইজ, মই এতিয়া মেৰিনেট কৰা মাংসখিনি এখন ডিছ দি ঢাকি দিলো। আৰু এয়া আদা, নহৰু, আলু, পিঁয়াজ চব ৰেডি কৰি ললো। আৰু ভোজ বনোৱা নামটোহে, ভোজ খোৱা মানে নামটো আমাৰ আছিলে, কিন্তু কাম কৰিলে গোটেইবোৰ আইতাই চব কৰি দিলে, আমি অকল খালোহে। আৰু এয়া চবেই ফটো চালে, ভিডিঅ' চালে, দাদা, বা, ভন্টি, ভাইটি। আৰু এইটো মিকি শুই আছে। আৰু মই এয়া ৰয়িঙলৈ যোৱা অলপ ফটো ভিডিঅ' অকমান এনে দেখালো, সেইজনী মই আছিলো। আৰু পেহী চেহী চব গৈছিলে। দেখিছেনে পানীবোৰ ইমান যে ভাল লাগিছিলে। মই যে ডাঙৰ দুটা বটলত পানীও ভৰাই আনিছিলো।
তাহাঁতে ভিডিঅ' চাইছে খুব একদম লেকচাৰ দি আছে ৰাজে যিহেতু দেখা নাই ৰাজক কৈ আছিলে সিহঁতে আৰু মই বাহিৰৰ পৰিৱেশটো দেখাই দিলোঁ আৰু এইটো যে নীলা স্পৰ্টিং পিন্ধি আছে এইটো খুৰী ল'ৰা হয় দেখিছে অৰ্ণৱ আৰু এয়া এপিনো ফুল ৰুই থৈছে মাছ থোৱা ট্ৰেবিলাকত ফুল ৰুইছে মই যে এইবোৰ নাম নাজানো দেই বহুত দুখিত আপোনালোকৰ ওচৰত আৰু এয়া গাইজ ভোজৰ কামতে লাগি আছো আপোনালোকৰ লগত কথা পাতিবলৈ মোৰ সময়ে হোৱা নাই একচুৱেলি বসাই গ'লোগে ভাবিলোঁ অকণমান কথা পাতি লওঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ে আহিব লগা নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে আৰু এটা মই আপোনালোকক বস্তু দেখাওঁ চাওক এইটো মোৰ বায়ে নিজে বনোৱা হয় আৰু সৰু সৰু কিছুমান পুতলা বনাইছিলে নাইকিয়া কিমান ধুনীয়া চাওকচোন আৰু এখন গিটাৰ দাদাই বজায় আৰু এখন ভায়লিন এইখিনি তাৰপাছত এইটো মোৰ বায়ে বনাইছিলে মই বেগ কেমেৰা কৰি দেখাইছোঁ ৰখিব মোৰ পেহী ল'ৰাই হয় বায়ে ড্ৰয়িং কৰিছিলে তেওঁ মানুহক চাই বনাব পাৰে আৰু এইটো এটা ঘৰ ইমান মজা লাগে ইমান ধুনীয়াকৈ বনায় তাই বস্তুবোৰ খুব ভাল লাগে আৰু এইটো তাই এইবোৰ খুব হেৰি আৰু এইজনী চাচোন কিমান মৰম লাগিছে ন ইয়াতে বাই টিউশ্যন লয় কুকুৰকেইটাও থাকে ইয়াতে হেই গাইজ এয়া চাহ খাবলৈ মই গুড় লৈ গৈছিলোঁ মই গুড় খাই বেয়া পাওঁ তথাপিতো সেইদিনা খালোঁ আৰু ইয়াতে চাহ খাম আৰু এয়া অকণমান মই এনেই চবকে দেখাই দিলোঁ কি কৰিছে কোনে কোনে আৰু জুই লগাবলৈ 3টা মানুহ একদম জড়িত আমাৰ দুটাইতো নোৱাৰিছে আইতাই অকণমান সহায় কৰি দিছে আৰু সেয়া ভাইটি ভণ্টিহঁতে খেলি আছিলে হেই গাইজ মই অকণমান বনোৱা সিজোৱা দেখাই দিলোঁ এয়া মাংস বনাই আছিলে আৰু চাওক মছলা কেনেকৈ ওপৰৰ পৰা কি যে মানে আৰু এয়া আইতাই অকণমান জুই চুই ধৰি দিছে এইকেইটাই জুই ধৰিব নোৱাৰে আৰু ৰাজে বনাইছিলে মাংস দুটাই বনাইছিলে আৰু এই দেখিছেনে তেল কম হ'ল বুলি ক'লে কেঁচা তেল ওপৰত ঢালি দিলে এয়া কেনেকুৱা হ'ব বাৰু মাংসবোৰ ভাবকচোন কেঁচা তেল সোপা ওপৰত ঢালি দিলে আৰু এয়া সিহঁতি খেলি আছিলে ভাবিলোঁ অকণমান সিহঁতকো উঠাই দিওঁ চবেই হাই কৈছিলে আৰু এইটো পেহী ল'ৰা মই যে ফটোখন দেখাইছিলোঁ সেইটোৱে হয় সি আৰু এয়া বিলাহী দিছে এতিয়া মাংসখিনিত আৰু অকণমান আদা নহৰু পেষ্ট দিলে সিহঁতি বনোৱা যিহেতু মই সেইকাৰণে ৰেচিপিটো কৈ নিদিলোঁ মোৰ চেনেলটোত যিহেতু 2টা আছেই ৰেচিপি সিহঁতি বনোৱা ৰেচিপি মানে মই কৈ নিদিলোঁ বেয়াও হ'ব পাৰে যিহেতু আৰু এয়া চাহ খাই আছিলোঁ আমি সেইজনী পেহী যাৰ ফটো দেখাইছিলোঁ তাৰ মাক হয় হেই গাইজ ফুল এয়া এজোপা দেখিছেনে মধুৰিআম এজোপা সৰুতে যে ইমান খাওঁ নহয় এই মধুৰিআমজোপা মই পাৰি মেলি কলেজ স্কুল গ'লে ভৰাই লৈ যাওঁ বেগত ইমান টেষ্টি খাবলৈ মিঠা বহুত মানে এনেই ফুলখিনি মই আৰু এবাৰ দেখুৱাই দিলোঁ দেখাবলৈ খুব মন গ'ল আৰু মোৰ মাতটো যে আপোনালোকে একেবাৰে বেয়া নাপাব দেই খুব চৰ্দি আৰু কাহ হৈছে যিহেতু আপোনালোকে ক'লোৱে সেইবাবে মাতটো ইমান ভাগিছে আৰু মাতটো বেয়া আহিছে আৰু এই ফুলখিনি যে মই দেখাই আছোঁ ইয়াৰ যদি আপোনালোকক নাম লাগে মই সুধি ক'ম আপোনালোকে ক'ব খালি লাগিলে কি যে কৰিম ইমান কাহিছোঁ দৰৱ খাইছোঁ আৰু ইহঁতিকেইটাই পূৰা লেকচাৰ দিছে এয়া জুই জ্বলিছে একদম এনেকুৱাকৈ জ্বলিছে এই জুই জ্বলিছে জ্বলিবই সেই ফুলপাহ মই অলপ ফ'কাছ কৰিছিলোঁ দূৰৰ পৰা আৰু এয়া মামুৰ গছজোপা দেখিছেনে কেনেকুৱা গতি কৰিলে তলৰ পাতবোৰ আৰু ওপৰবোৰ ধুনীয়াই হৈ আছে বাৰু এইজোপাও খুব খাওঁ আমি আগতে আৰু গুচাবলৈ খুব টান গ'ল যিহেতু তামোলটো একদম বেলেগ খুব মানে ৰেচ হয় আৰু কোনে আগতীয়াকৈ মানে এৰুৱাব পাৰে আৰু এজনী হৈছে প্ৰেচি আৰু এইটো হৈছে মিকি ৰেড বেল মাৰি থকাজনী মিকি আৰু ব্লেক বেল মাৰি থকাজনী প্ৰেচি আৰু ভণ্টিয়ে সেয়া চোতাল ঘৰটো সেইখন সাৰি দিলে চাফা কৰি দিলে আৰু দুটাই ৰান্ধনি দুটাই বনাইছে দুটাই আৰু এইকেইটা দেখিছেনে ইমান ভুকিছে মানে পেহীহঁতে বজাৰ গৈছিলে
আৰু ঢেৰ পুতলা আৰু তাহাঁতক খেলিবৰ কাৰণে অলপ পাম্পকিন বলবোৰ যে কোমল বলবোৰ পিংক পিংক বাজি থাকে যে এনেকুৱা বলবোৰ আনি দিছিলে আৰু সেই বায়ে উলিয়াই আছে সিহঁতক খানা সিহঁতি চিকেন ষ্টিক এনেকুৱা টাইপৰ বস্তুবোৰ খায় সিহঁতক আমি যিবোৰ খাওঁ সেইবোৰ দি দিওঁৱে আৰু এই পুতলাবোৰ কেনেকুৱা লাগিছে জনাব আৰু এয়া পেহী হয় এজনী পুতলা Hey guys, এজোপা আপোনালোকে ধৰিব পাৰিছেনে এজোপা হৈছে জ্যেষ্ঠ মধু বুলি কয় মিঠা পান বনালে যে দিয়ে সেইজোপা হয় পাতটো এজোপা পুলি হয় বাহিৰতে তেওঁলোকৰ ডাঙৰ এজোপা আছে এজোপা বাহঁতৰ ঘৰটোৰ ওচৰতে যিটো তাতে নিব সেইকাৰণে এনেকৈ সৰু এটা টাবতে দি থৈছে এজোপা চোপা দেখাইছো পাতখিলা চব এজোপা জ্যেষ্ঠ মধু বুলি কয় এজোপা খুব ধুনীয়া গোন্ধাই একদম ডাঙৰ জোপা এজোপা হয় এইবোৰ হৈছে হেৰি জ্যেষ্ঠ মধু এজোপা ডাঙৰ জোপা পাতখিনি চাই লওক এজোপা মাটি ৰুই থোৱা আছে ধুনীয়াকৈ এজনী মই পেহী হয় এজনী এগৰাকীয়ে মানে গোটেই ফুল ৰুৱে গোটেইখন একদম এজনী সেই গাইজ এতিয়া 3:30মান বাজিব হ'ল আৰু মই ভাবিলোঁ ভিডিঅ'টো ইমানতে ক্ল'জ কৰি দিওঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ে যাতে মোৰ আহিব লগা নটিফিকেশ্যনসমূহ পাই থাকে আৰু আপোনালোকে মোক জনাবলৈ নাপাহৰিব কেনেকুৱা ধৰণৰ ৰেচিপি লাগে বা কেনেকুৱা ধৰণৰ ব্লগ লাগে আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰি দিলোঁ বাই বাই